নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ দদৌ তথা ককাৰ মাছখোৱানি সকাম আছিল। এয়া শেষৰ দৃশ্য আপোনালোকক দেখাবলৈ বিচাৰিছোঁ আৰু সকলো ৰাইজৰ আগত আমাৰ পৰিয়ালৰ পৰা সেৱা ধৰা হৈছে যাতে ককা আত্মাই চিৰ শান্তি লাভ কৰে, তাৰে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনালোঁ। আমাৰ গাঁৱৰ পৰম্পৰা অনুসৰি আজি এই মৃতকৰ সকামখনি কৰা হৈছিল। সকলোৱে আছিল, এয়া সকলোৱে সমজুৱাভাৱে আহাৰ গ্ৰহণ কৰিছে। ইমান দিনে আমি সকলোৱে নিৰামিষ খাই আছিলোঁ। আজিৰ পৰা সকলোকে এনেদৰে সমজুৱাভাৱে মুকলি কৰি দিয়া হৈছে। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ এই সৰু ভিডিঅ'টো চাই ভাল পাব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।